নমস্কাৰ আনিটি ব্লগছলৈ আপোনালোক সকলোকে আকৌ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ছানডেৰ কাৰণে আজি ভাবিলোঁ মুভি চাবলৈ যাওঁ। এখন অসমীয়া নতুন মুভি আহিছে, মোৰ শেষ গান। কেনেকুৱা হয় চাবলৈ মুভিখন, কেনেকুৱা কি কথা আপোনালোকক আহি আপোনাৰ অনুভৱখিনি ক'ম। চাই থাকিব ব্লগছটো। চিনেমা চাবলৈ আমি তিনিজনী গৈছিলোঁ একেলগতে। ইয়াতে আহি ধুবুৰীতে আহি আমাৰ ফ্ৰেণ্ডশ্বিপ হৈছে। টুটুমণি আমাৰ হস্পিটেলতে আমি একেলগে কাম কৰোঁ। তাইও ষ্টাফ নাৰ্ছে হয় আৰু জিমাৰী, তাইৰ ঘৰ গোৱালপাৰা। তাই ইয়াত B.Ed পঢ়ি আছে। তেনেকৈ লগ খাই আমি তিনিজনীয়ে চাব গৈছিলোঁ একেলগতে। ভিডিঅ'টোত আপোনালোকক ধুবুৰীৰ যিটো বিষ্ণু হল, আমি যিটো হলত চাব গৈছিলোঁ সেইটোৰ নাম হৈছে বিষ্ণু হল। সেই হলটো কেনেকুৱা অলপ সেইটো ভিডিঅ' কৰি আনিছোঁ। আপোনালোকে হলটো চাব পাৰিব। ভালেই ধুনীয়াকৈ বহি মেলি চাব পাৰি। তাতে সৰু এখন কেফেও আছে, তাতে লৈ মেলি খাব পাৰি। আৰু আজি আমি মুভি চাবলৈ গ'ল আমি তিনিজনীয়ে আছিলোঁ গোটেই হলটোতে, আৰু ল'ৰা দুজনো আছিলে, কিন্তু পিছত দেখিছোঁ তেওঁলোকো নাই। গোটেই হলটোত আমি তিনিজনীয়ে বহি আজি মুভিখন চালোঁ। বেয়া নালাগিলে, ভালেই লাগিলে। তেখেতে অসমলৈ ঘূৰি অহা নাছিলে। তেনেকুৱা ধৰণৰে অলপ কাহিনীটো, মই গোটেই কাহিনীখিনি আপোনালোকক কৈ নিদিওঁ, কাৰণ মই যদি গোটেই কাহিনীটো কৈ দিওঁ আপোনালোকে চিনেমাখনৰ প্ৰতি চোৱাৰ যিটো আগ্ৰহ সেইটো নাথাকিব। আৰু চিনেমাখনৰ টাইটেলটো হৈছে মোৰ শেষ গান, কিন্তু কাহিনীটো এনেকুৱা নহয় যে অকল ট্ৰেজিক টাইপ তেনেকুৱা। তাতে কিছুমান সৰু সৰু খুহুতীয়া কিছুমান কথাও আছে, আৰু সম্পূৰ্ণ এটি গাঁৱলীয়া পৰিৱেশো দেখাইছে। তাতে ভাল লাগিছে। জুবিন দা আৰু দীপলিনা বায়ো তাতে কণ্ঠদান কৰিছে, আৰু আমাৰ নৱপ্ৰজন্মৰ সকলোৰে জনপ্ৰিয় অভিনেতা কমল লোচন দায়ো তাত এটি খুব ধুনীয়া চৰিত্ৰত অভিনয় কৰিছে। আপোনালোক সকলোকে পুনৰবাৰ কৈছোঁ, ছবিখন চাবলৈ যাব, সময় উলিয়াই ভাল লাগিব। আৰু ধুবুৰীত মোৰ লগৰ যিমানখিনি আছে তোমালোক সকলোকে কৈছোঁ ছবিখন চাবলৈ যাবা। ধুবুৰীৰ বিষ্ণু হলত 2টা বজাৰ পৰা থাকে শ্ব'। আৰু অসমৰ প্ৰায়খিনি ছবিগৃহতে ছবিখন মুকলি কৰি দিয়া হৈছে। আপোনালোকে চাব পাৰিব কোনটো ছবিগৃহত কিমান টাইমত শ্ব' আছে, সেইখিনি মই আপোনালোকক দি দিছোঁ, আপোনালোকে চাই ল'ব পাৰিব। আৰু ইয়াৰ মাজতে প্ৰতিমা বাইদেউৰ কিন্তু ধন্যবাদ জনাইছোঁ, দুপৰীয়া বৰ ধুনীয়াকৈ এসাঁজ খোৱাৰ বাবে।